গাইছ এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু 7:30 মই প্ৰায় নুঠোৱেই, কিন্তু আজি উঠিলোঁ। উঠি কিনে ফুৰিবলৈ আহিছোঁ ইয়াতে, আৰু মই আপোনালোকক দেখাই থাকিম পাৰ ডে। আজি প্ৰথম দিনা কিমান দিন লাগে মানে ফুৰোৱাতে। ইয়াতে আছে, তাৰপিছতে আৰু মাছ পথাৰত আছে, য'ত য'ত যিখিনি ৰুম মই আপোনালোকক প্ৰত্যেক দিনা দেখাই মই গৈ থাকিম। আৰু কমপ্লিট হোৱাৰ দিনাহে মই ভিডিঅ'টো আপলোড কৰিম। আপোনালোকে গোটেইখিনি চাই থাকিব। ভিডিঅ'টো যিদিনাখনে কমপ্লিট হয় সেইদিনাখনে মই ভিডিঅ'টো আপলোড কৰিম। আৰু আজি প্ৰথম দে চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া গোটেই পথাৰ খালী হৈ আছে, এতিয়ালৈ কোনো ৰোৱা নাই বাৰু, এতিয়া খালী হৈ আছে। আৰু যিদিনা ভৰ্তি হয় মই সেইদিনাহে ভিডিঅ'টো আপলোড কৰিম। চাই থাকিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি। দিয়ক, শ্ৰীকৃষ্ণক স্মৰণ কৰি কিনে ফাৰ্ষ্ট যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু চাক পানী নাই, এইটোফালে পানী আছে। তাৰপিছত দিয়ক আৰু মই ৰুব যাওঁ, আৰু ভিডিঅ'টো কি হয় পিছৰ ফালে চাই থাকিব আপোনালোকে। হাই গাইছ, আজি 2 নম্বৰ দিন। আজি পথাৰত পেক ৰুবা আজি 2 নম্বৰ দিন। আৰু এই চাওচোন, এই কঠীয়া লৈ আছোঁ, মোনাত লৈ আছোঁ, আকলাই কাৰণে 2 আশা লৈ আছোঁ মাত্ৰ। আৰু ছটা লৈ আছোঁ, পানী লৈ আছোঁ, আৰু কিবা আনিছোঁ খোৱা বস্তু দে। আৰু এনেকুৱা জীৱন। আৰু এই ৰ'দটো জানাহে কিমান দি আছে। চাইছোঁ ৰ'দ, অলপ গাছৰ তলত বহিছোঁ, ঘৰৰ পৰা আহি পালোঁ মাত্ৰ। আৰু যোৱাকালি কিখিনি ৰোৱা হ'ল মই দেখি আছোঁ আপোনালোকক। আৰু আৰু এই জীৱন। আৰু গাইছ, এই 2 দিনত আমাৰ এই ইমানখিনি ৰোৱা গৈছে। এইখিনি মোটামুটি 1 বিঘা হ'ব 2 দিনত। মানে কি দেউতা মানে কি অলপ আমি বেছি টাইম নোৰোঁ নহয়, খুব বেছি 1 ঘণ্টা বা 1.5 ঘণ্টা আৰু এইখিনি ৰোৱা হৈছে। আৰু একে গেলি আৰু এই 2 আশা কঠীয়া আছে, এইখিনি ৰুই কিনে মই ঘৰত যাম। সেই আৰু অলপকৈ ৰুই ঠিক আছে দিয়ক, ভিডিঅ'টো চাই থাকিব আপোনালোকে। হে গাইছ, আজি 3 নম্বৰ দিন। আজি মই গাড়ী লৈ আহিছোঁ, আজি খোজকাঢ়ি অহা নাই। আৰু পানী বটলটো লৈ আছোঁ, হেডফোনডাল লৈ আছোঁ, গান শুনি থাকিম, ৰুই থাকিম। আৰু এইবিলাকতো ৰোৱাই নাই, এইবিলাক মাটি আমাৰে হয়। তাৰপিছত আৰু এই য'ত ৰুইছোঁ মই তাত গৈ কিনে দেখাই আছোঁ ৰ'ব। এই 2 দিনত, আজি 3 নম্বৰ দিন, 2 দিনত কিমান ৰোৱা গ'ল মই আপোনালোকক দেখাই আছোঁ। আৰু মই একদম লাষ্টলৈকে ভিডিঅ'টো মই বনাই থাকিম এনেকৈ। এইখিনি যিদিনালৈ ৰোৱা হয়, এই বহুত দূৰলৈ আছে, এইটোফালেও আছে। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। আৰু কিমানখিনি ৰোৱা হ'লে 2 দিনত মই আপোনালোকক দেখাই দিছোঁ। হে গাইছ, গমটো পাইছে ৰ'দ চ'দ কেনে দি আছে। এই ৰ'দতো ৰুই আছোঁ দেই। আৰু জীৱন সেইটো এই চাকৰি বাকৰি নকৰিলে বুজি পোৱা যায় চব বস্তু। এই চাইছোঁ এই ৰ'দত ফাদাৰ আহি পাইছে মাত্ৰ, এই ফাদাৰে ৰুই আছে। মই অলপ বহিছোঁ মই ফাদাৰতকৈ আগে আহিলোঁ না, সেইটো কাৰণে অলপ বহিছোঁ ৰেষ্ট লওঁতে। ফাদাৰে মাত্ৰ হৈছে অলপ অলপ জ্বালা পাকৰ। মই কেতিয়াকৈ আহি কিনে যিটো জ্বালা পাইছোঁ, চাই থাকিবি তহঁতে ভিডিঅ'টো অলপ স্কিপ টিপ নকৰাকৈ চাইলি ভাল। আৰু দিয়ক, আমাৰ হিতেশ্বৰ দাদা আহিল। কেনে কৰাম এই গৰম মানে মেঘ দিছি না, এই গৰমটো একদম সেইটো চাকৰি বাকৰি নকৰিলে গম পোৱা যায় আৰু ন গৰমটো কি গৰম। এই দেখিছোঁ আমাৰ এই ফাদাৰ উঠি আহি আছে, এইমাত্ৰ আহি কিনে দেখছি না গাইছ, উঠি এবাৰ হ'লে তোৰ উঠি এবাৰ হলাকে এতিয়া নাযায় কিনে এইমাত্ৰ আছে। বিৰাট ভাগাৰ লাগছে। समझ रहे हो ना। গাইছ, আজি 4 নম্বৰ দিন। আৰু মই আছোঁ দৈটো ৰাতিপুৱাতে আছি ফাদাৰ। আৰু এই মই পথাৰত চাহ লৈ আছোঁ, মানে কি ফাদাৰ ৰাতিপুৱাতে আছি না, আকৌ খাই চাহ নাই। আৰু চাহ লৈ আহিলোঁ। আজি বতাহ চাওঁ, আজি বতাহটো ভাল, ৰুইও ভাল লাগব। তাৰপিছত
ঠাণ্ডা আৰু আজি বতাহটো চাইছোঁ বতাহ পুৰা একদম এচি চলা দি আছে ইয়াতে এনেকুৱা বতাহ আৰু কিখিনি ৰোৱা হ'ল যোৱাকালিৰ দিনটোত মই আজি দেখাই আছোঁ আৰু বলক কিখিনি ৰোৱা হৈছে আপোনালোকে চাই লওক গাইছ ইগলা মাটিয়ে বৰষুণৰ কাৰণে শুকাই গৈছে আজি বাৰু অলপ সৰু সুৰা বৰষুণ হৈছে হ'লেও পানী সমান হোৱা নাই এইগিলাখনতো মানে কি শুকাই আছে এতিয়া বালা মাটি নে পানী পৰাৰ লগ লগ পানীটো টানি লৈ যায় এফালে পানী আছে বাৰু এফালে খান্দিছিল বাৰু এইখিনি খান্দা কাৰণে অলপ দ হৈ আছে এইখিনি আৰু আমাৰ এই 3 দিনত ৰোৱা গৈছে আজি 4 নম্বৰ দিন আৰু কিমানখিনি ৰোৱা গৈছে আপোনালোকে চাই লওক ইয়াৰ পৰা এই তাকে গেলি ৰোৱা গৈছে এই আগুক গেলি একদম এইখিনি যোৱাকালি ৰোৱা গৈছে এইখিনি মাটি দে আৰু গাইছ মই কামত লাগি যাওঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো কিমান দিন লাগে এইখিনিত ৰওঁতে এই বহুত আছে আৰু ৰ'বা এফালে অলপমান আছে আৰু দিয়ক বাৰু মই কামত লাগি যাওঁ আৰু হে গাইছ আজি 5 নম্বৰ দিন আজি পথাৰত অহা মানে কি আমাৰ মাটিখিনি ৰুই থকা আৰু আজি 5 নম্বৰ দিন আৰু ফাদাৰ ৰাতিপুৱাতে আছি মই চাহ লৈ লওঁ চাহে পানী বিস্কুটে ফিংগাৰে এনেকৈ লৈ লওঁ আৰু আজি মানে কি এই পানী নাই এক দুবলা মাটিত পানী নহ'লে পানীখিনি সিঁচিম আমি তাৰপিছত 2 এশা কঠীয়াও আছে 2 এশা কঠীয়াও ৰুম আৰু বেছি টাইমটো নাথখোনা এতিয়া যদি জোতা যদি দিনটো থাকিলোঁ হয় তে এইখিনি মাটি খুব বেছি 2 দিন ধৰ 2 দিনত ৰোৱা হ'ল হয় কিন্তু ৰ'দৰ কাৰণে থাকিব নোৱাৰি না সেইটো কাৰণে আৰু এই 5 নম্বৰ দিন আজি দে বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কিমানখিনি ৰোৱা হৈছে যোৱাকালিক গেলি মই দেখাই আছোঁ আৰু দিয়ক ভিডিঅ'টো চাই থাকিব আপোনালোকে অলপ সহযোগিতা কৰিব আৰু মোৰ লগত দিয়ক আৰু এই 5 দিনত আমাৰ এইখিনি মাটি ৰোৱা হৈছে আৰু আজি বতৰটো অলপ ঠাণ্ডা আছে বাৰু আৰু চাহ লৈ আছোঁ আৰু বোলক এতিয়া আমি চাহ এটা অলপ খাই লওঁ মই ঘৰত খাই অহা নাই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক গোটেইখিনি দিয়ক ঠিক আছে আৰু গাইছ আজি 6 নম্বৰ দিন আৰু আজি ৰোৱা শেষ হ'বই আজি অলপ আছে তাৰপিছত এই মই চাহ লৈ আহিলোঁ চাওঁ চাহ আছে এইটো ফাদাৰে ৰুই আছে তাতে আৰু দে আৰু সেইটোতো চাই থাকক আপোনালোকে 6 নম্বৰ দিন আজি কিমান ৰোৱা আছে মই দেখাই আছোঁ অলপ পিছত দে আৰু এতিয়া চাহ তাহো দি লওঁ ময়ো খাই লওঁ খাই কিনে আৰু কামত লাগি যাওঁ দিয়ক আপোনালোকে চাই থাকিব পাৰে ভিডিঅ'টো আৰু গাইছ ইমান ৰ'দ উঠি আছোঁ থাকিবই নোৱাৰি বাপ ইমান ৰ'দ দিছে তাৰমানে আপোনালোকেতো জানেই এই 2 দিন 3 দিন কেনে ৰ'দ দি আছে চব বাপ চব মানুহ চৰাত উঠি আহিছে এই এফালেও মানুহগিলা উঠি আহিছে এফালেও চবেই ইয়াৰ কাৰণে জোত লাগছে ইয়াৰ কাৰণে চব জোত লাগছে এক যদি মাৰিব পাৰিলোঁ হয় না কেম্বা মাৰিলোঁ হয় আৰু নদীৰ পানী শুকাই গৈছে এইটো নদী আছিল মই ভিডিঅ' বনাইছিলোঁ যে আৰু এই হয়তো ফাদাৰে ৰুই আছে এফালেও মানুহগিলা উঠি আহি জিৰে আৰু যায় এইফালে পানী সিঁচিব লগা হৈছে চাওক পানী সিঁচি ৰুই আছে বতাহ নাই দেখিছোঁ অলপো আজি
তামাম ৰ'দ নে কচি ভাতা ৰ'দ দিছি কচি ভাতা ৰ'দ দিছি না দেখছি গাইছ এই মানুহগিলা চব উঠি আহিছে এই ৰ'দত কচি ভাতা ৰ'দ দিছি গোটাই সূৰ্যটো হয়নে নহয় পানী আনছে পানী আছে কচি ভাতা আহিনা পানী 2 বটালৈ আনিছোঁ পানী পানী বাপ পাও ধানৰ দাম কিমান হৈছে 8,000 নহয় এতিয়া 8,000 দিয়ক গাইছে কষ্ট কেনে খেতিৰ খেতি কৰা হয় না বাপৰে বাপ পানী চাউল পোৱা নাছিল আৰু আমি যেতিয়া মানে কি সৰু আছিলোঁ তেতিয়া মানে কি এটা বস্তু ভাবিছিলোঁ যে খেতি কৰোঁ দে এতিয়া নিজে আহি কিনে গম পোৱা গৈছে যি খেতি কি বস্তু এই ৰ'দত নিজে গম পোৱা যায় মানে চব বস্তুৱেই আৰু প্ৰেক্টিকেলি যিটো বস্তু কৰা যায় তেতিয়াই গম পায় মানে এনে বস্তুবিলাক গম নাপায় আৰু গাইছ কি জানানে মেইন কথাটো কি হ'ল মানে কি এটা খেতিয়কক না মোৰ হিচাপত চেলুট মাৰাটো দৰকাৰ কিয় দৰকাৰ মই কৈ আছোঁ মই ক'লোঁ দেখোঁ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ভাবিছিলোঁ এতিয়া গম পাইছোঁ যে একোটা খেতিয়কেও যে এনেকৈ খেতি কৰি কিনে ঘৰখন চলি আছে সেইটো ইমান ডাঙৰ বস্তু হয়নে নহয় আপোনালোকে কমেণ্টত ক'বচোন আৰু গোটেইখিনি ৰোৱা হৈছে দে প্ৰায় এইখিনি মাটি আছে খালি ৰ'বা অলপমান আছে এইখিনি বাকী একদম এই এখালো বাৰক গেলি চব ৰোৱা হৈছে এইখিনি ৰোৱা আছে দে গাইছ বাৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ এইখিনিতো আজি ৰোৱা হ'বই আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু অকণমান শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবি গাইছ তেতিয়া এই ভিডিঅ'টো বনাই ভাল লাগে দে বাই